আজি স্কুল ছুটি, মেখলা দাঙি মুটি, কাইলে স্কুল বন্ধ, চন্দৰ কটিৰ গোন্ধ। বাপৰে বাপ, কি কান্দিলো এইটো ৰহ। আজি এইটো গান কিন্তু ফেমাছ কৰিব লাগিল, মই অলপ ফেমাছ হৈ যাম। কিন্তু কি কৰা যায়, এনেকেতো আৰু ঘৰৰ ভিতৰত আকলা আকলি বিচনাৰ কোণাত গাই থাকিলে তোমাৰ ফেমাছ হবাৰ নহয়। কিবা এটা ভাবিব লাগিল ৰ ফেমাছ হবৰ কাৰণে। কি কৰো আহিছে আইডিয়া। বঢ়িয়া দে, আজ জুবিন দাক চিন্তি কামগিলা আৰম্ভ কৰি দিওঁ, কি হয় দেখা যাক। জয় জুবিন দা। ঐ মানুহ, ক'ত আছা? শুনচোন, ইফালে আছো, এটা কথা আছে, শুন। ক'ত বা মৰিলে তো? ক'তে? শুনে, ইফালে কথা এটা আছে। কিনো হৈছে বিধান মাৰা? কিনো কৰি আছা? ইফালে আছোন, অলপ কথা আছে। ৰ যাই আছো, অলপমান যাই আছো। মজা, এইবাৰ ফেমাছ হৈয়ে দিম দে মই। কি হৈছেনো? কেনেকে বেয়া আছিলে কৈছো। মই ভাবছিলো কি কোনোবা মাৰাই গেল নেকি। মৰেছি, ভাল কথা নাই। মই ভাবি আছো কিবা এটা ভাল কথা। মাই ইফালে দিলি না কলা কাউৰীৰ দৰে মাতটো। বাপৰে বাপ, আজি দেখোন ভূতৰ মুখত ৰামে। তই কি কথা ভাবছা কৈছো বাৰু, কি ভাল কথা ভাবছা? এই গাঁৱত চলি গেলে যে এনে ধ্বংস হৈ যায়, এই তন্ধৰ দৰে মানুহ মানে আমি ভাল কথা এটা ভাবিলে তহঁতে ছাপোৰ্ট নকৰা, সেইকাৰণে তহঁতৰ এনে। এতিয়া শুন, বঢ়িয়া কথা এটা ভাবছো। এটা কথা কিন্তু, এনে টাইম পাছ নকৰবি কিন্তু। যদি এনে ভালদি কিবা কথা ক, চেন্দেলৰ চৰ খাবি কিন্তু। ভাল কথা আদি কওঁ তাড়াতাড়ি। সেই ভালটোৱেই তো এটা আহি আৰম্ভ কৰিছে নে বেয়া বোৱা কথা শুনি তো লও। ভাল নে বয়া আগে গোটেই চেন্দেলৰ চৰ কাণৰ চৰ, ভাল কথা মানে নাই। বেলেগলা বাদ দি মানে কি হৈছে জানানে, মই ভাবছো কি মই এটা বঢ়িয়া গান এটা ওলাইছো, মই অলপ ফেমাছ হোৱাৰ কথা ভাবছিলো। তাকে ভাবি আছো কি কৰো, কেনেকে কি কৰো। ইয়াতে তোৰ আকলাই গাই থাকিলে ফেমাছ নহনে, তইতো জানাই। অলপমান কথাখিনি এতিয়া সমাজত যাব, মানুহে গম পাব মোৰ মানে কি, মোৰ কিখিনি প্ৰতিভাখিনি, তেতিয়া না অলপমান ফেমাছ হোৱাৰ আশা আছে। তই বা কি ভাবা, আৰু তই অলপ সহায় কৰিলি তই অলপ ফেমাছ হবি। তোৰ দাদেৰে এনে এটা ফেমাছ গায়ক বুলি গম পালি, তোৰ অলপ মন চন ভাল লাগব মানুহৰ আগত। হয়ো ঠিকে কৈছা তই ফেমাছ হ'লে মোৰো অলপমান ভাল লাগব। মইতো ফেমাছ হবা নোৱাৰোৱে, তোৰ যহতে অলপমান ফেমাছ হ'ম আৰু। দে বাৰু গিলাখান বাদ দি, গানটো কৈছো বাৰু কি গান? নাই এতিয়া কিন্তু মই গানটো ক'বা নোৱাৰো দে, মানে জানাই না কথাগিলা আগত ক'লে মানুহৰ মানে বেয়া চকু পৰে, সেইকাৰণে তোক মই ক'ম। তই লাহে লাহে গম পাই থাকিবি চব কথা। মোৰ কাম মতে তই কৰি যা, বঢ়িয়া হ'ব আমাৰ। দে হ'ব দে। এতিয়া কি প্লেনিং ভাবছা তই কচোন? দে এতিয়া শুন, তাৰমানে মই কৈ আছো চাবি, তই তোৰ লগৰ যি বগী আছে তাক মাত, মই মোৰ লগৰ কেইটাক মাতো, এটা খানা পাতো আমাৰ তাত। খানা পাতি পেলাই বঢ়িয়াকৈ সেনেকৈ দিনটো যাব নে, তাৰে মাজতে মই বঢ়িয়া কথাখিনি ক'ম, গানটো গাই দিম, চবে ৰেকৰ্ডিং কৰিব, ফেচবুকত ইনষ্টাত দিব মেনশ্যন কৰি, আৰু হৈ যাম লাহে লাহে ফেমাছ। দাদা বঢ়িয়া কথা ভাবছে দেখোন। দে মই বগীক ফোন কৰো দে। अरे सब लोग हमको जानेंगे, फेमस हम बनेंगे। মজা জীৱন, এতিয়া টেনচন নাই। টকা পইচাৰ ফালৰ পৰাই হওক, মানুহৰ ফালৰ পৰাই চবেই চিন্তা পোৱা মোক, আৰু টেনচন নাই যা মোৰ। চেম্পিয়ন ললি ইজ দ্য চেম্পিয়ন, পপ ইজ দ্য চেম্পিয়ন, বগে ইজ দ্য চেম্পিয়ন, পকেট ইজ দ্য চেম্পিয়ন, দ্য কালার দ্য চেম্পিয়ন, খাতা কলম পানি চিকি টাকা টাকা চিকি চিকা চাকাতা। বাপরে বাপ, কি গান বনছো ডিজে ব্ৰেভো, সিও এটা কম মাল নহয় দেই, তাৰ দৰে মাল হ'ব লাগিব ময়ো। চলা ভুলি তোক ইমান ফোন মাৰিলো আৰু একো ফোন মাৰিলো, দূৰ আহি পোৱা নাই, ইমান দেৰি হয়। মই আহিছো ওলে নাম লৈছা পাই নাজি দেখোন। সুমিয়া মই যাবা নোৱাৰো বাহিৰক, সুমিয়া। গেছো ৰ। কিহৰ খানা পাতিছে পিছে, মোক নকলি দেখোন, মাতি পঠালি। সেইগিলা তোক কিহৰ ইমান দৰকাৰ ন, মই কম নহয় লাহে লাহে, মানে বহি থাক, বাকী কেতিয়াও আহক। ললি কতে বগী নে কি? সুমে এইফালে কোনোবা আছে পিছফালে, কিবা কৰি আছে, আছো তুমি। আপি ললি ক'ত মৰলি? তোৰ লগৰ আপি আহিছে কোনোবা, এইফালে মাত দিছি মই ইয়াতে আছো গেছো বুলেট দা দেখোন, কেতিয়া আহিলি?
এই কেনে অলপ আগে আগে আহিছে ৰবা, তোমাৰ লগৰ আপিতা আহি বেছি তাৰে আগে আগে মই শুনাইছো। বাকী খানা চানা যোগাৰ কি হৈছে? আকৌ দেখোন নাই খোৱা খবা। এতিয়া বহুত দেৰি হ'ল দেখোন, 2টা বাজিল আৰু প্ৰায়। হাও কতে বগী, কেতিয়াবাতে মাত দিলি আহাই নাই দেখোন তুমি। নহয় ৰ, তহঁতৰ ঘৰত দেখি বহুত দিন অহা নাই। এনে চালো অলপ মানে ফালে কি কি কৰিছে, কি কি কৰা নাই। বাকী কি হ'ল? খানা চানা যোগাৰ খুৰী বনাই আছে নে কি? দাদা কি কৰিম বুলি ভাবিছা? আকৌ দেখোন আনাও নাই, চবকে মাতিব দিলে মই মাতলো। খানা হ'ব ৰ, খানা কিয় নহ'ব? মই যোগেনকো মাতিছো ৰ, মোৰ লগত যোগেনজি সিও আহিব। খানা হ'ব লাগব আজি, কিবা এটা কৰিম ৰ। বাপ, তই যে তাক ৰখি আছা, 2:30 হৈ গেল, এতিয়া গেল তাক ৰখি থাকবি নেকি? 3টাই বাজবে ৰৈছে। সি ফোন কৰিছে, ফোনটো ধৰ কিয়াবা নাই পাইছে। ঠকৰা যোগেন, ক'ত মৰি আছা তই? আমি ৰখি আছো ইয়াতে, 3টা বাজবে ৰল, ক'ত মৰি আছা তই? বাপ বেয়া নাপি, মই যাবা নোৱাৰিম দে। নাটক নচলাবি দে ইয়াতে, ভালকে কৈছো, একদম কাণে মূৰে হাগি দিম মই কৈ দিছো কিন্তু। তোক ৰখি ৰখি 3টা বাজিল আৰু এতিয়া পাৰিছে নাহোতে, কথা হ'ল নেকি? ঠেকুৰ কুকুৰৰ গোবাৰ, মই কথা এনে কবা খুজি আছো, শুনিতো লও কি হৈছে কাহিনী। আকৌ কাহিনী হোৱা নাই, এইবাৰ নাটক কৰিব দৰকাৰ নাই, সোনকালে আহ তই। ঠেকুৰ কুকুৰৰ গোবাৰ, পাপা আহিছি অলপ আগে আগে, মোক বোলে এখন বাইক লৈ দিবা খুজিছে আজি, পইচা অলপ পাছি। তোৰ কাৰণে, তোৰ খানাটোৰ কাৰণে কি মই বাইকখন মিছ কৰিম নেকি? কুকুৰ মোৰ কথা কবা শুন ৰাখ, মনৰো যাবা। এইবিলাক আহিব নোৱাৰে ৰ, তাৰ কিবা বোলে বাইক কিনি দিব বাপেকে। চালা লগৰ চলিক পাৰি যায় বাইক পালি, কি কবি আজিৰ দিনে চলি। কিন্তু কি জানানে কক, কিনো সৰুৰ পৰা একেলগে ঘূৰা দেচোন। ক'ৰবাত গেলেও একেলগে যাওঁ, কিবা খালেও একেলগে, কিবা চালেও একেলগে, চব একেলগে কৰোঁ। এনেকে তাক এৰিও খাব ভাল নালাগে, যিমান যি নহওক। বাইক দিবা হ'লে তাৰ অলপ মনটো ভাল লাগিল পায়, সেইকাৰণে ফূৰ্তিতে ক'বাই নিলে কি হ'ল। বেলেগ দিনা খাওঁ নেকি খানাটো, ভাল নালাগে দেখোন এনেকে একেলগে সৰুৰ পৰা আছো, ডাঙৰ হ'লো একেলগে, এনেকে এৰি খাবা। দে পপ দাদা, ঠিকে কৈছি বোলে দাই, এনেকে খাবা বেয়াও লাগে লগ নহলি। এতিয়া ময়ে চাওছো বাৰু, ললি নহয় কাকতো যাবাও নোৱাৰো, খাবাও নোৱাৰো। এতিয়া ললিও মই নহতো যাবাও নোৱাৰে, খাবাও নোৱাৰে, বেয়া লাগে না। বেলেগ দিনা খাম দিয়া, আজি খবৰ এটা ললো আৰু এনে তোমাৰ। চালা ইয়াৰ কাৰণে চব আশা ধ্বংস হৈ থাকিলে, চব প্লেনিং দিনেই বেয়া চালা। তোৰ আৰু কি আশা প্লেনিং থাকিলে? আমি খানা খোৱাৰ কথা আছিল, বেলেগ কিবা ভাবছিলি নেকি তই? নাই খানাটোৰে কথা কৈছো, কি আৰু ভাবিম, নাই দে একো নাই। দে যাওঁতে তহঁতে বৈ আছে নাপি আৰু মাতি পেলাই খানা খাব নোৱাৰিলো, দে যাবি, মই যাওঁ দে। ময়ো যাওঁ দে ললি, যাওঁ দে বদ্দা ময়ো। কি হ'ল এতিয়া তোৰ প্লেন? এনে গেল নে? ভাবছিলোৱে মই একবাৰ। চাই দিওঁ চাৰ পাই তই, এনেই মাথা চাথা গৰম উঠি আছে, হাওৰ গুফেই দিম আৰু চাইড লাগ। মই এনেও যাওঁ নাটখোৱাতে। চালা চব চালা আশা ধ্বংস হৈ থাকিলে। জুবিন দা তোমাৰ দৰে কেতিয়া হ'ব পাৰিম মই? ডিজে ব্ৰাভো তোৰ দৰে কেতিয়া হ'ব পাৰিম? কলা মুখখান তোৰ।